নাই আছোঁ দিয়া কেনেকুৱা হ'লনে আৰু এতিয়া চব এইবোৰ এইটো পূৰা বনাই আছে এতিয়া ৰুদ্ৰসিংহ উদ্যান ইয়াৰ এটাই খুন্দা এটা দিলে। হেল্ল' গাইজ, সকলোকে স্বাগতম জনাইছোঁ অন্য এটা ব্লগলৈ। পুনৰ আহিলোঁ এটা নতুন ভিডিঅ' বনাবলৈ বুলি। তো এতিয়া আজি যাওঁ বুলি ভাবিছোঁ ইভিনিং ৰাইড এটা কৰিবলৈ, ছানডে ইভিনিং ৰাইড এটা কৰিম বুলি ভাবিছোঁ আজি যিহেতু ছানডে। এতিয়া বৰ্তমান হাইৱে পাম আৰু এতিয়া চাই লওঁ হাইৱে ফালে যাওঁ নে মেইন টাউনৰ ফালে যাওঁ। তো বৰ্তমান হাইৱে পালোঁহি, এতিয়া প্ৰগতি চাৰিআলি পামহি আৰু এইফালে এতিয়া সেই পালোঁহি হাইৱে পালোঁ, মানে হাইৱে উঠিলোঁ। তো এতিয়া ভাবিছোঁ হাইৱে ফালে নাযাওঁ, ভাবিছোঁ মেইন টাউনৰ ফালে দিয়ে যাওঁ, যেনিবা অলপ চাইকেল ৰাইডকে কৰোঁ বুলি ভাবিছোঁ সৰুকৈ। আৰু এইফালে দেখিছে নাই পূৰা বনাই আছে। এতিয়া আহিলোঁ প্ৰগতি চাৰিআলিলৈ আহিলোঁ। এইফালে দেখিছে এখন প্ৰগতি হস্পিটেলখন, আৰু এইফালে এইবোৰ বনাই আছে। তো এতিয়া ভাবিছিলোঁ ছানডে ইভিনিং ৰাইড এটা কৰোঁ বুলি ভাবিছিলোঁ। এতিয়া হাইৱে ফালে নাযাওঁগৈ, এতিয়া মেইন টাউনৰ ফালে যাওঁ বোলে। আৰু এতিয়া চব এইটো পূৰা বনাই আছে। এতিয়া অলপ জুম কৰি দেখাইছোঁ, এইটো চব গৈ থাকোঁ বিন্দাছকৈ। গাইজ ভাবিলোঁ যে হাইৱে ফালে নাযাওঁ, এতিয়া অলপ টাউনৰ ফালে যাওঁ, চাই লওঁ জয়সাগৰ ফালে যাওঁ বুলি ভাবিছোঁ। আৰু এতিয়া বৰ্তমান জেঙনিকটীয়াত আছোঁ, এইখন জেঙনিকটীয়া। তো এতিয়া ফালেদি যাওঁ মেইন টাউনৰ ফালে যাওঁ বোলো। এতিয়া ডাইৰেক্ট বৰপুখুৰী পাৰত গৈ আপোনালোকক লগ পাই আছোঁ। গাইজ বৰ্তমান আহি পালোঁহি বৰপুখুৰী পাৰ, আৰু এইফালে দেখিছে এইটো শিৱসাগৰ বৰপুখুৰী, আৰু এইফালে শিৱদৌল, এইফালে শিৱদৌল। জয় ভোলে বাবা কি আজি কিবা আছিলে নেকি শিৱসাগৰত, পূৰা গাড়ী গোৱা আছে বৰপুখুৰী পাৰত, বিশেষকৈ যুৱদৌলৰ সন্মুখত পূৰা যুৱদৌলত আজি নিশ্চয় কিবা এটা আছিলে যেন লাগিছে, গতিকে মানে পূৰা ভিৰ হৈ আছে। এইফালে পূৰা গাড়ী গোৱা অহা যোৱা কৰি আছে। তো এতিয়া যাওঁ জয়সাগৰ ফালে, মানে যাম বুলি ভাবিলোঁ। তো এতিয়া যাওঁ জয়সাগৰ ফালে। তো আকৌ এবাৰ দেখুৱাই দিছোঁ ফালেটো চব। তো এতিয়া গৈ থাকোঁ বোলক ধুনীয়াকৈ। তো গাইজ এতিয়া বৰ্তমান বৰপুখুৰী পাৰৰ পৰা ওলাই দিওঁ আৰু যাওঁ জয়সাগৰ ফালে আজি ইভিনিং ৰাইডটো কৰোঁ বুলি ভাবিছোঁ। আৰু এইফালে সন্মুখত চাওক যুৱদৌলৰ সন্মুখত কেনেকুৱা আজি মানুহৰ ভিৰ। আজি নিশ্চয় কিবা এটা আছিলে যেন লাগিছে, নাইবা এইকেইদিন কিবা এটা হৈ আছে নেকি, মানে পূৰা মানুহৰ ভিৰ হৈ আছে। তো এইফালে পূৰা ভিৰ হৈ আছে, অলপ লাহে লাহে যাব লাগিব। কিবা ডেন্স বা এনেকুৱা পাৰফৰ্মেঞ্চ কিবা আছিলে যেন লাগিছে, ঢেৰ মানুহ আছে যে, মানে চাইনবোৰ্ড এখন আছে বাৰু, কিবা ৰেড কাৰ্পেট নে কিবা চেলিব্ৰেট কৰিছে, মানে ঢেৰ মানুহ। আৰু মানে বাছ উইংগাৰ এনেকুৱা ট্ৰেভেলাৰ লৈ বেলেগ বেলেগ ঠাইৰ পৰা মানুহে পৰা ৰিজাৰ্ভ কৰিছে, এইফালে লিখা তেনেকুৱা মানুহ। আৰু এইফালে দেখিব পাইছে পূৰা গাড়ী ঘোঁৰা আহি গৈ আছে, আজি নিশ্চয় কিবা এটা আছিলে। ইমান গাড়ী গোৱা নাই, কিন্তু আনকালে এইডোখন মানে পূৰা গাড়ী গোৱা ৰোড থাকে এইডোখৰত। আজি দুখনহে আছে, কিন্তু আনকালে এই ৰাস্তাটোত অলপ জামৰ লেখীয়া হৈ যায়, মানে ছাইডত পাৰ্কিঙৰ গাড়ীখিনি ৰাখি দিয়ে নাই, তো ৰাস্তাটো সৰু গুচি যায় মানে, তো তাৰ কাৰণে এখন পূৰা জামৰ লেখীয়া হৈ যায়। আজি দেওবাৰ কাৰণে টাউনত মানে ইমান ভিৰ নাই, আজি আনকালে আকৌ ভিৰ হৈ থাকে, কিন্তু আজি ইমান এটা ভিৰ নাই। আজি ৰাস্তাটো পূৰা খালীয়ে আছে। পূজা পাতিছিলে, আৰু ইয়াত এই ঠাইখনতে দুৰ্গা পূজা পাতিছিলে কালি, সৰস্বতী নহয় চৰি লক্ষী পূজা, লক্ষী মা পূজা কালি ইয়াতো পাতিছিলে। তো এতিয়া পালোঁ সেই বৰ্ডিং ৰোড, এতিয়া বৰ্ডিং ৰোডৰ এইফালে যাওঁ, আৰু এই ৰোডটোতে মই পঢ়ি থকা স্কুলখন আছে। তো এতিয়া গৈ থাকোঁ ব'লক। গাইজ এইফালে দিখৌ দলং পালোঁহি,
আৰু এইটো চাইডে যাওঁতে আমি বাটত পাই যাম ৰংঘৰ পাই যাম। তলাতল ঘৰটো আছে, তলাতল ঘৰটো খালি অলপ ইমান সোমাই আছে, কিন্তু ৰংঘৰটো ডাইৰেক্ট মেইন ৰাস্তাটো কাষতে আছে এই ৰাস্তাটো। এতিয়া ৰংঘৰ সন্মুখ পালোহি আৰু এইফালে এইটো চাওক ৰংঘৰটো এবাৰ বাহিৰৰ পৰা দেখাই দিছোঁ ৰ'ব। এতিয়া আৰু এইফালে এইটো ৰংঘৰ চক। এদিন ভালকৈ বাৰু ৰংঘৰটো দেখুৱাম। এইটো পূৰা মেইন ৰাস্তা কাষতে আছে ৰংঘৰটো। এইফালে পূৰা সূৰ্যও মানে মাৰ যাওঁ যাওঁ হৈছে এইফালে ৰংঘৰ। আৰু এতিয়া গৈ থাকোঁ বলক। মচক আহি পালোহি জহাগড় চাৰিআলি ওচৰত। জহাগড় চাৰিআলি ওচৰত মানে লগৰ এটা আছে, তো তাক ফোন কৰিলোঁ, সি আহি আছে। বৰ্তমান লগৰটো আহিলে, এইফালে লগৰটো আহিলে। কেনেকুৱা ব্লগ বনাই আছোঁ? দিয়া দিয়া। কেনেকুৱা হ'লে সি চাইকেলৰ কাম কৰি আছে নেকি? চাইকেলত তোমাৰ ফেনৰ ঘাট কাটি আছোঁ। অঁ গিয়াৰটো ভাগি থাকিলে যোৱা নি এইফালে পুখুৰীফালে? যাওঁ অকণমান কৈ লওঁ, ৰখিবা নেকি? ব'লা ৰখিছোঁ ব'লা। বৰ্তমান আহিলোঁ, এতিয়া লগৰকেইটা আহিলে। এইকেইটা এইফালে মানস আৰু প্ৰতন্য। প্ৰতন্য আছিলে ন? তোমাৰ নামটো সঁচাকৈ মোৰ বেলেগ মানে খেলি মেলি লাগি যায়। তো ইহঁতকেইটাক মানে এই আজি বহুত দিনৰ মই লগ পালোঁ, কাৰণ বহুত দিনৰ আগতে চিনাকি হৈছিলোঁ। আজি বৰ্তমান আহিলোঁ এইফালে জয়সাগৰ পুখুৰীটো চাওঁতে চাওঁতে আন্ধাৰে হৈ গ'ল। যেতিয়া আহিছিলোঁ তেতিয়া পূৰা মানে ৰ'দটো ওলাই আছিলে। আৰু এইফালে লগৰকেইটা গৈ আছে, আৰু এইফালে এখন পাৰ্ক আছে চাওক। তো এইফালে এখন পাৰ্ক আছে, ৰুদ্ৰসিংহ উদ্যান। পূৰা কিবা কিবি পাতি আছে, কোনোবাদিনাখন আহিম বাৰু ভালকৈ দেখুৱাব লাগিব ইয়াত। চাওঁতে চাওঁতে এইফালে পূৰা আন্ধাৰে হৈ গ'ল। এতিয়া আৰু আজি ব্লগটো ইমান বেছি মানে ভিডিঅ' কৰি থাকোঁ, ব্লগটো ইমানতে এণ্ড কৰিছোঁ।